নমস্কাৰ বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনালোঁ আজি আমি এই ভিডিঅ'টোত বিশেষকৈ প্ৰসূতিসকলৰ উদ্দেশ্যে বনোৱা হৈছে বা প্ৰেগনেন্সি পিৰিয়ডত আপোনালোকে হাৰ্টৰ কি কি সাৱধানতা ল'ব লাগে বা ইয়াৰ লক্ষণসমূহ কি কি হয় সেই বিষয়ে আজি আলোচনা কৰিম এই ভিডিঅ'টো আপোনালোকক ভয় খুৱাবলৈ বনোৱা নাই আপোনালোকৰ সজাগতা বৃদ্ধিৰ বাবে বনোৱা হৈছে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ হয় মই ডক্টৰ কুমুদ ৰাহাং কাৰ্ডিঅলজি ফিজিচিয়ান নগাঁও মেট্ৰ' হস্পিটেল আৰু আল্ট্ৰালেবত মোক পাব আপোনালোকে এতিয়া আমি জানো আহক আমাৰ প্ৰসূতি পিৰিয়ডত হাৰ্টৰ কিবা অসুখ হ'ব পাৰে নেকি হয় আপোনাৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ ছেকেণ্ড ট্ৰাইমেষ্টাৰ বা থাৰ্ড ট্ৰাইমেষ্টাৰ যিসকলৰ অলৰেডি প্ৰেগনেন্সি আছে তেখেতসকলে ভালকৈ বুজি পায় কথাখিনি প্ৰেগনেন্সি পিৰিয়ডত 9 মান্থছটো একচুৱেলি আমি তিনিমাহকৈ ভাগ কৰা যায় ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ ছেকেণ্ড ট্ৰাইমেষ্টাৰ থাৰ্ড ট্ৰাইমেষ্টাৰ চ' অলৰেডি যদি কাৰোবাৰ হাৰ্টৰ প্ৰব্লেম আছে তেতিয়াহ'লে তেখেতসকলৰ কাৰণে বেলেগ সাৱধানতা ল'ব লাগে আৰু যিসকলৰ কোনো ৰোগ নাই তেখেতসকলৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হৈছে আপোনাৰ প্ৰসূতি বা প্ৰেগনেন্সি ষ্টাৰ্ট হোৱাৰ পিছৰ পৰা আপোনাৰ ব্লাড প্ৰেছাৰ বা পালছ বা ভাইটেলছখিনি খুব ভালকৈ মনিটৰ কৰাটো অত্যন্ত প্ৰয়োজন গোটেই পিৰিয়ডটোত আপোনালোকৰ ব্লাড প্ৰেছাৰটো জেনেৰেলি 130-80 ভিতৰতে ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু তাতকৈ যদি বেছি থাকে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে এজন ডক্টৰৰ ওচৰত পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী ব্লাড প্ৰেছাৰটো জেনেৰেলি প্ৰথম পিৰিয়ডত কাৰোবাৰ বাঢ়িব পাৰে প্ৰথম 3 মাহত তাৰ মাজৰ পিৰিয়ডত কাৰোবাৰ নৰ্মেল থাকিব পাৰে আৰু থাৰ্ড পিৰিয়ডত ব্লাড প্ৰেছাৰটো খুব বেছিকৈ বাঢ়া দেখা যায় আৰু মেক্সিমাম কমপ্লিকেশ্যনছ সেই ব্লাড প্ৰেছাৰ বাঢ়াৰ কাৰণে লাষ্টৰ ফালে হোৱা দেখা যায় বা তাক আপোনালোকে হয়তো শুনিছে এক্লাম্পচিয়া প্ৰি-এক্লাম্পচিয়া পেচেণ্টটো কি হৈ যায় পেচেণ্টটো হেডেক হ'ব পাৰে ভমিটিং হ'ব পাৰে মূৰ ঘূৰাব পাৰে উশাহ ল'বলৈ অসুবিধা হ'ব পাৰে বুকুখন ধৰফৰ কৰিব পাৰে বুকু ধপধপনি হ'ব পাৰে ভৰি ফুলিব পাৰে এইবিলাক হৈছে প্ৰেগনেন্সি পিৰিয়ডৰ লাষ্ট পিৰিয়ডত হোৱা লক্ষণ আৰু স্পেচিয়েলি মেইন উদ্দেশ্য হৈছে প্ৰেগনেন্সিৰ পিছত আপোনাৰ নৰ্মেল ডেলিভাৰী হ'ল বা চিজাৰিয়ান ডেলিভাৰী হ'ল যি নহওক আপোনাৰ সেই পিছৰ সময়খিনিত অত্যন্ত সাৱধান হোৱাটো উচিত যদিহে কাৰোবাৰ ডায়েবেটিছ আছে ব্লাড প্ৰেছাৰ আছে আৰু নানা ধৰণৰ বেলেগ কিবা অসুবিধা আছে থাইৰয়ডৰ প্ৰব্লেম আছে কিডনি প্ৰব্লেম আছে তেতিয়াহ'লে তেখেতসকলে অত্যন্ত সাৱধান হোৱাটো উচিত কেলৈ ডেলিভাৰী হোৱাৰ পিছত 6 মাহ অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকৰ কাৰণে কাৰণ আমাৰ বডিটো নৰ্মেলি আমাৰ বডিটোৱে আকৌ আগৰ অৱস্থালৈ ঘূৰি যাবলৈ সেইখিনি প্ৰিপেৰেশ্যন টাইম লাগে 3 সপ্তাহমান সেই 3 সপ্তাহৰ ভিতৰত যদি আপোনালোকৰ ব্লাড প্ৰেছাৰ বেছি থাকে বা আপোনাৰ হাৰ্টটো যদি আকৌ আগৰ নিচিনা হৈ নাযায় তেতিয়াহ'লে আপোনাৰ অত্যন্ত অসুবিধাত পৰিব পাৰে তাৰ কাৰণে বহুত প্ৰসূতি মৃত্যুমুখত পৰা দেখা যায় যোৱা 2021 চনৰ মানে সমীক্ষা মতেদি 1100 পৰা 1300 ফিমেল পাৰ ইয়াৰ মৃত্যুমুখত পৰা দেখা যায় অকল পষ্টপাৰ্টাম কাৰ্ডিঅ'মায়োপেথি বুলি এটা ৰোগৰ কাৰণে সেইটো কি হৈছে আপোনাৰ ডেলিভাৰীৰ পিছতহে এই ৰোগটো একচুৱেলি দেখা দিয়ে কেনেকৈ দেখা দিয়ে তাৰ লক্ষণবোৰ কি কি তাৰ লক্ষণবোৰ বহুত বেলেগ একো নহয় আপোনাৰ প্ৰথমতে ভৰি ফুলিব পাৰে তাৰপিছত উশাহ ল'বলৈ অসুবিধা হ'ব পাৰে বুকুখন ধপধপনি কৰিব পাৰে মূৰ ঘূৰাব পাৰে খুব চুৱেটিং হ'ব পাৰে এইবিলাক হৈছে লক্ষণ শুকান কাহ এটা আহিব পাৰে আৰু বহুত বেছি হ'লে আপোনাৰ উশাহ বন্ধ হৈ বহুত পেচেণ্টৰ মৃত্যুমুখত পৰাও দেখা যায় এইবোৰ হৈছে পষ্টপাৰ্টাম কাৰ্ডিঅ'মায়োপেথিৰ লক্ষণ আৰু খুব আপোনাৰ কমজোৰি লাগিব এতিয়া আপোনালোকে ডেলিভাৰী হোৱাৰ পিছত যদি এইবোৰ লক্ষণ দেখা দিয়ে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে এজন কাৰ্ডিঅলজিষ্টৰ ওচৰত গৈ এই পৰীক্ষাখিনি কৰাব লাগে গম পালে পষ্টপাৰ্টাম কাৰ্ডিঅ'মায়োপেথি বুলি এটা ৰোগ আছে যিটো নেকি আপোনাৰ ডেলিভাৰী পাছৰ পৰাহে আৰম্ভ হয় আৰু এই ৰোগটো একচুৱেলি আপোনাৰ কমপ্লিটলি ভাল হৈ যায় যদিহে আপুনি সঠিকভাৱে তাৰ চিনাক্তকৰণ কৰিব পাৰে আৰু যদি মেডিচিন ভালকৈ খায় উইদিন 1 years বা মেক্সিমাম 2 yearsৰ ভিতৰত এই ৰোগটো কমপ্লিটলি ভাল হৈ যায় আৰু তাৰ কাৰণে পিছলৈ কোনো মেডিচিন খোৱাৰ প্ৰয়োজন নপৰে কিন্তু যদিহে আপুনি সঠিকভাৱে ডায়েগনচিছ কৰিব নোৱাৰে তাৰ কাৰণে বহুত ৰোগীৰ মৃত্যুমুখত পৰাও দেখা যায় বা ই পাৰ্মানেণ্টলি আপোনাৰ গোটেই জীৱন পিছলৈও মেডিচিন খাবলগীয়া হ'ব পাৰে আৰু এই পষ্টপাৰ্টাম কাৰ্ডিঅ'মায়োপেথি যদি এবাৰ হয় কাৰোবাৰ তেতিয়াহ'লে তেখেতসকলৰ বাবে ছেকেণ্ড প্ৰেগনেন্সি কৰাটো অতিকৈ ডেঞ্জাৰ হ'ব পাৰে চ' আমাৰ মেডিকেলৰ ফালৰ পৰা জেনেৰেলি ছেকেণ্ড প্ৰেগনেন্সি এভইড কৰা হয় চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰি চ' যদিহে তেনেকুৱা ধৰণৰ কোনো ৰোগ বা প্ৰেগনেন্সিৰ পিছত আপোনালোকৰ কিবা অসুবিধা হয় ওপৰত উল্লেখ কৰাৰ দৰে যদি লক্ষণসমূহ দেখা দিয়ে তেতিয়াহ'লে আপুনি কাৰ্ডিঅলজিষ্টৰ ওচৰত আহি আপোনাৰ হাৰ্টটোক এবাৰ চেকআপ কৰাই ল'ব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে উপকৃত হৈছে আৰু কিবা জানিবলগীয়া থাকিলে তলত আপোনালোকে কমেণ্ট কৰিব পাৰে থেংক ইউ ফৰ ৱাচিং